কলংপাৰ বাৰেগয়া সমাজ আৰু বাৰেগয়া মহিলা সমাজৰ যৌথ উদ্যোগত যি বাৰেগয়া ভাওনা অনুষ্ঠিত হৈছে এই কৰৈনী বাৰেগয়া ভাওনাৰ যি মূল প্ৰৱেশদ্বাৰত আমি উপস্থিত আছোঁ খন্তেক পিছতে শোভাযাত্ৰাৰ যি সাংস্কৃতিক শোভাযাত্ৰাৰ মুকলি হ'ব বিভিন্ন অতিথিসকল আহিছে তেওঁলোকৰ দ্বাৰা সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰা হ'ব হয়তো আপোনালোকে দেখিছে এয়া কলংপুৰীয়া বাৰেগয়া সমাজ আৰু বাৰেগয়া মহিলা সমিতিৰ যৌথ ব্যৱস্থাপনাত দ্বাদশ হাজাৰী ভাওনা মহোৎসৱ উদযাপন কৰিছে 2025 বৰ্ষৰ এই ভাওনা মহোৎসৱ উদযাপন কৰিছে এয়া বৰডুঙা পথাৰ কৰৈনী বৰডুঙা পথাৰত এই যি হাজাৰী বাৰেগয়া ভাওনা অনুষ্ঠিত কৰা হৈছে ইয়াৰ সামগ্ৰিক পৰিৱেশ কেমেৰা পাৰ্চনে আপোনালোকক দেখুৱাইছে কেমেৰা পাৰ্চন অজিতে দেখুৱাইছে ইয়াৰ সামগ্ৰিক পৰিৱেশ খন্তেক পিছতে সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰা হ'ব 27, 28, 29 ফাগুন অৰ্থাৎ 1, 2 চ'ত 12, 13, 14, 15 আৰু 16 মাৰ্চ তাৰিখলৈকে এই ভাওনা মহোৎসৱ অনুষ্ঠিত হ'ব ইয়াৰ যি অতিথিসমূহ আছে তেওঁলোকৰ কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ কিবা এটা পুণ্যৰ ফলত হয়তো আজি এই পবিত্ৰ অনুষ্ঠানত মই উপস্থিত থাকিবলৈ পাইছোঁ আৰু বিৰল যে অসমত এনেকুৱা আৰ্হিত এটা এই নামঘৰ ভাগি তৈয়াৰী কৰিছে আশ্ৰমৰ নিচিনাও লাগে নামঘৰৰ নিচিনাও লাগে আৰু ইয়াত আৰু এটা কথা মই বেছিকৈ ভাল পাওঁ ইয়াৰ কাষৰীয় যিবিলাক অঞ্চলত বা যিকেইখন গাঁৱৰ ইয়াত জড়িত হৈ আছে সেই গাঁওকেইখনৰ ইয়াত সাংস্কৃতিক যিখিনি কৰ্ম সাংস্কৃতিক বিশেষকৈ নাটকৰে হওক বা মাটি আখৰাৰে হওক বা বিভিন্ন অন্য শংকৰী কলা কৃষ্টিৰে বা যিখিনি সেই অনুষ্ঠানবিলাকৰ আখৰাৰ পৰা আৰম্ভ কৰি সকলোখিনি ইয়াত কৰিবলৈ দিয়াটো বা এই ক্ষেত্ৰখন ৰাইজৰ কাৰণে সেইটো এটা বৰ ডাঙৰ কথা ইয়াত ভগৱানৰ চৰণ সেৱাও কৰিবলৈ পায় আৰু সংস্কৃতি সেৱা কৰিবলৈ পায় গতিকে আজি এই মহান অনুষ্ঠানটোত উপস্থিত থাকি নিজকে মই ধন্যবাদ দিছোঁ কলংপুৰীয়া বাৰেগয়া সমাজৰ উদ্যোগত যি এয়া বাৰেগয়া ভাওনা অনুষ্ঠিত হৈছে আজিৰে পৰা ইয়াৰ লগত সংগতি ৰাখি আজি প্ৰথম কাৰ্যসূচী হিচাপে এক সাংস্কৃতিক শোভাযাত্ৰাৰ উলিওৱা হৈছে এই বাৰেগয়া সমাজৰ উদ্যোগত সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু দৃশ্যাংশ কেমেৰা পাৰ্চন অজিতে দেখুৱাব এয়া অসমৰ সাংস্কৃতিক জগতৰ বহুতো আগশাৰীৰ অভিনেতা অভিনেত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰা দেখা গৈছে ইয়াৰো সামগ্ৰিক পৰিৱেশ দেখুৱাইছে কিদৰে তেওঁলোকে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে কলা সংস্কৃতিৰে বিভূষিত কৰি প্ৰত্যেকটো কলা সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত ইয়াত প্ৰয়াস কৰিছে সাংস্কৃতিক শোভাযাত্ৰাত প্ৰতীকী ৰূপে দেখুওৱাৰ চেষ্টা কৰিছে অসমীয়া কলা সংস্কৃতিকে আদি কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ ইয়াত দেখুওৱাৰ চেষ্টা কৰিছে 12খন গাঁৱৰ ৰাইজে একত্ৰিত হৈ এই বাৰেগয়া ভাওনা অনুষ্ঠিত কৰে প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে এই বাৰেগয়া ভাওনা অনুষ্ঠিত কৰে প্ৰতি 5 বছৰৰ মূৰে মূৰে এই হাজাৰী ভাওনা অনুষ্ঠিত কৰে বাৰেগয়া সমাজৰ এয়া দেখিছে প্ৰত্যেক বছৰে নহয় 5 বছৰ অন্তৰে অন্তৰে ইয়াত হাজাৰী ভাওনা অনুষ্ঠিত কৰে এয়া অসমীয়া কলা সংস্কৃতি জীয়াই ৰখাৰ প্ৰয়াস কৰিছে এইসকল লোকে প্ৰত্যেক বহুকেইখন গাঁৱৰ লোক ইয়াত একত্ৰিত হৈ পেলাই এই সাংস্কৃতিক শোভাযাত্ৰা দেখিবলৈ পোৱা গৈছে বিভিন্ন কলা সংস্কৃতি নাম কীৰ্তনকে আদি কৰি সকলো ওলাই আহিছে গাঁৱৰ বৃদ্ধলৈকে প্ৰত্যেকগৰাকী ব্যক্তিয়ে ওলাই আহিছে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আজি যি হাজাৰী ভাওনা আজি ইয়াত অনুষ্ঠিত হৈছে তাৰ সাংস্কৃতিক শোভাযাত্ৰাত আপোনালোকে অংশগ্ৰহণ কৰিছে ইয়াৰ হয়তো আপোনালোকে ঋষিমুনিৰ ভাওত অৱতীৰ্ণ কৰিছে কেনেকুৱা লাগিছে ইয়াৰ অংশগ্ৰহণ খুব ভাল লাগিছে আমাৰ এই কলংপুৰীয়া বাৰেগয়া সমাজৰ সৌজন্য মানে বৰ বঢ়িয়া লাগিছে আৰু সাংস্কৃতিক শোভাযাত্ৰাত হয় দিয়ক ঠিক আছে এয়া হয়তো তেওঁলোকে ঋষিমুনিৰ ভাওত তেওঁলোকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ পাই কেনেকুৱা লাগিছে কোনখন গাঁৱৰ মই কৰৈনী চলাপাৰৰ হয় মই বিয়া হৈছোঁ চামগুৰিত কিন্তু মানে জীয়ৰী হিচাপে আহি পেলাই বহুত ভাল লাগিছে বহুত বছৰৰ মূৰত আজি এইটো অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাইছোঁ বহুত মানে ভাল লাগিছে ইমানখিনি বাৰেগয়া সমাজৰ এই ভাওনাৰ বাবে প্ৰত্যেকখন গাঁৱৰ মানুহ একত্ৰিত হ'বলৈ অপেক্ষাৰে ৰৈ থাকে 5 বছৰ মূৰলৈ আজি সেই 5 বছৰ মূৰত সকলোকে লগ পাইছে খুব ভাল লাগিছে চাগে বহুত ভাল লাগিছে বহুত ইমানখিনি মানুহ মানে একেলগে পাই কি ক'ম আৰু মানে ভাষা নাইকিয়া ক'বলৈ বহুত ভাল লাগিছে বহুত সুখী মানে কৰৈনী অঞ্চলৰ ছোৱালী হিচাপে বহুত গৌৰৱ অনুভৱ কৰোঁ বহুত ভাল লাগিছে ইয়াত যি ভাওনা অনুষ্ঠিত হ'ব ভাওনাত ভাও লৈছে ভাওনাত ভাও লোৱা নাইকিয়া ৰাস নাচিব আহিম ৰাস নাচিব আহিব এয়া হয়তো গাঁৱৰে যুৱতী তেওঁলোকে ঘৰলৈ ওলাই আহিছে
বাৰেগৈয়া ভাওনা অনুষ্ঠিত কৰাত তেওঁলোকে অংশগ্ৰহণ কৰিব বাৰেগৈয়া ভাওনাত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু হয়তো বিভিন্ন য'ত ব্যক্তি আছে তেওঁলোকৰো আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম আমি অকণমান আগলৈ যাব বিচাৰিছোঁ যিহেতু সাংস্কৃতিক শোভাযাত্ৰা এয়া বাহিৰ কৰা হৈছে গতিকে বৃদ্ধ লোকৰ বাবে হয়তো এই গাড়ীসমূহ ব্যৱহাৰ কৰিছে কিন্তু বহু লোক এতিয়া হয়তো পিছত আছে তেওঁলোকে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আমি ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেমেৰা পাৰ্চন অজিতে ইয়াৰ দৃশ্য দেখুৱাব কিদৰে লোকসকলে একত্ৰিত হৈ এয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে কলমপুৰে বাৰেগৈয়া সমাজ আৰু বাৰেগৈয়া মহিলা সমিতিৰ যৌথ ব্যৱস্থাপনাত 2025 বৰ্ষত এয়া বাৰেগৈয়া ভাওনা অনুষ্ঠিত কৰিছে ইয়াৰ সবিশেষ দেখুৱাইছে কেমেৰা পাৰ্চন অজিতে ইয়াতে 12, 13, 14, 15 আৰু 16 মাৰ্চলৈকে 5 দিনীয়াকৈ অনুষ্ঠিত কৰিছে বাৰেগৈয়া ভাওনা প্ৰত্যেকখন গাঁৱৰ মানুহৰ মাজতে হয়তো এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে সকলো ব্যস্ত হৈ পৰিছে ভাওনা উদযাপন কৰাকে আদি কৰি এয়া প্ৰথম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰাত অংশ লৈছে গাঁৱৰ প্ৰত্যেকজন ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে কলা সংস্কৃতিৰ ক্ষেত্ৰত তেওঁলোকে নিজেই প্ৰতিটো ক্ষেত্ৰতে অংশ লোৱা দেখিবলৈ পোৱা গৈছে এয়া হয়তো যুৱতীসকলে অংশগ্ৰহণ কৰিছে আজি যি বাৰেগৈয়া সমাজৰ ভাওনা অনুষ্ঠিত হৈছে আজি প্ৰথম কাৰ্যসূচী শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে কিন্তু কাইলৈৰ পৰা ভাওনা অনুষ্ঠিত হ'ব ভাওনাত ভাও লৈছা নাই হয় মই ৰাসলীলাত কৃষ্ণৰ ওপৰত ভাও ল'ম বাকী তুমি কি ৰাধা লৈছা নাই 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 গোপী কৃষ্ণৰ এটা বচন মাতি দিয়াচোন ভাওনাৰ উপলক্ষে বচনটো মনত আছে নাই এতিয়া কৃষ্ণৰ বচন মাতি দিব এগৰাকী কোনে মাতিব কৃষ্ণৰ বচন এই কৃষ্ণৰ ভাওত অৱতীৰ্ণ হৈছে এতিয়া কৃষ্ণৰ এটা ভাও বচন মাতি দিয়া হে সখী হব যদি তোরা হবে হামাকো দেখিতে আওলি তবে হামাকো দেখলি আউরো যদি উহি বিকশিত বৃন্দাবনকো দেখিতে আওলি তবে উহি বিকশিত বৃন্দাবনকো দেখলি অবসত্ৰৰে গৃহে চল্লহ এহে চল্ল মানে হয়তো তেওঁলোকে এয়া বচন মাতিছে যি ৰাসত অৱতীৰ্ণ তেওঁলোকে ৰাসত ভাও ল'ব এই কৃষ্ণ ভাওত অৱতীৰ্ণ হ'ব এগৰাকী যুৱতী তেওঁলোকে এই কৃষ্ণ ভাওৰ এটি বচন আমাক মাতি শুনালে আৰু ইয়াৰ সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্য আপোনালোকে নিশ্চয় দেখিছে প্ৰত্যেক গাঁৱৰে এই 12খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ এয়া সাংস্কৃতিক শোভাযাত্ৰাৰ অংশ দেখিবলৈ পোৱা গৈছে বিভিন্ন য'ত লোক ওলাই আহিছে বিভিন্ন ভাৱত অৱতীৰ্ণ হৈছে ইয়াক বৰুণ পক্ষীৰ এক প্ৰতীকী ৰূপে তেওঁলোকে শোভাযাত্ৰাত অংশ লোৱা দেখিবলৈ পোৱা গৈছে ইয়াৰ মহিলাসকলে নাম কীৰ্তন কৰাৰো কিবা কিছু দৃশ্য ইয়াত দেখিবলৈ পোৱা গৈছে নাম কীৰ্তন ভাওনা আদি বিভিন্ন ধৰণৰ কলা সংস্কৃতি জীয়াই ৰখাৰ চেষ্টা কৰিছে এই লোকসকলে বাৰেগৈয়া সমাজৰ উদ্যোগত যি আজি ভাওনা সমাৰোহ হৈছে তাতে তুমি অংশগ্ৰহণ কৰিবলৈ পাইছা বিশেষকৈ তুমি এখন গাঁৱৰে হয় কি ক'বা এই গাঁৱৰে হৈ পেলাই এই অনুষ্ঠানত থাকিবলৈ পাই কেনেকুৱা অনুভৱ বা ইয়াৰ বিষয়ে কি ক'বা আচলতে মানে অতি চমুকে যদি কওঁ যে আচলতে যেতিয়া 5 বছৰ মূৰত বাৰেগৈয়া ভাওনা হয় তেতিয়া আমাৰ জীৱনলৈ অলিম্পিক অহাৰ নিচিনা লাগে আচলতে ইমান এটা উৎসৱমুখৰ পৰিৱেশ হয় আৰু আমি সৰুৰ পৰা এই বাৰেগৈয়া ভাওনাৰ এই সমাজত আমি ডাঙৰ হৈছোঁ ইয়াতে অভিনয় কৰিছোঁ আজি অসমৰ ৰাইজে আমাক চিনি পায় একমাত্ৰ এই অনুষ্ঠানটোৰ কাৰণে ইয়াতে ভাওনা নকৰা হ'লে চাগে আমি জীৱনটোত আগুৱাই যোৱাত অকণমান ক'ৰবাত জটি পৰিলে হয় গতিকে অনুষ্ঠানটো ইয়াত আমাৰ আচলতে আমাৰ সকলো আমাৰ ইয়াত 12খন আমাৰ চৌপাশে থকা 12খন গাঁও একত্ৰিত হোৱাৰ এইটোৱে এটা সময় য'ত 5 বছৰ মূৰত সকলোৱে সকলোৰ লগত লগ হয় আৰু আমাৰ এইটো এটা টান আছে আমাৰ বাৰেগৈয়া সমাজখনৰ প্ৰতি গতিকে তাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিছোঁ আমি নিজেও মিডিয়াৰ লগত প্ৰচাৰ বিভাগত লাগি আছোঁ যে আমাৰ প্ৰচাৰ প্ৰসাৰ আৰু উন্নত হওক আৰু আপোনালোকে দেখিছেই যে আমাৰ বাৰেগৈয়া মন্দিৰৰ বিভিন্ন ধৰণৰ কাৰিকৰী বিভিন্ন টেকনিকেল বিভিন্ন কাম কৰিছে এইবাৰ আগতকৈ অলপ বেলেগকৈ প্ৰচাৰ কৰিছে গতিকে মই ৰাইজক খালি এটা অনুৰোধ যে অনাগতে 4টা দিন আপোনালোক আমাৰ মাজলৈ আহক অনুষ্ঠান চাওক খুব ভাল পাব ইয়াত অনুষ্ঠান আহি দিনে ৰাতিয়ে ভাওনা একদম পূৰা মানে গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা এটা অনুষ্ঠান
গতিকে সকলোকে অনুৰোধ জনাইছোঁ আহক আৰু মোৰ নিজেও ইয়াত উপস্থিত থাকি খুব ভাল লাগিছে আৰু অনাগত দিনত আৰু যাতে অনুষ্ঠানটোৰ কাৰণে কিবা আমি কৰিব পাৰোঁ সেইটো আমি চেষ্টা চলাই আছোঁ কলকপাৰ বাৰগীয়া আজি গঞা ৰাইজে যি ভাওনা আজিৰ পৰা আৰম্ভ কৰিছে তাৰ সবিশেষ বা কেইদিনীয়াকৈ অনুষ্ঠিত কৰিছে ইয়াৰ সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমাৰ অনুষ্ঠানটো 4 দিনীয়া আজি আৰম্ভণি অনুষ্ঠান আপোনালোকে দেখা পাইছে ৰাতি পুৱাৰ ভাগত আমাৰ মাননীয় সন্মানীয় বিধায়ক মহোদয়ে পতাকা উত্তোলনেৰে অনুষ্ঠানটো আৰম্ভ কৰিলে তেখেত আমাৰ সভাপতি উদযাপন কমিটিৰ আৰু বাকী সেই 7:30 বজাৰ পৰা আৰম্ভ হৈছে আমাৰ অনুষ্ঠান পুৱা ভাগত বতৰে অকণমান অসুবিধা দিছিল যদিও এতিয়া বতৰ ভাল হৈছে এতিয়া দেখা পাইছে আমাৰ শোভাযাত্ৰা আৰম্ভ কৰিব গৈছোঁ আৰু অসমৰ বিভিন্ন স্থানৰ বহুকেইজন স্বনামধন্য অভিনেতা বিশেষকৈ আমাৰ অঞ্চলৰ কেইবাজনো আছে তেওঁলোকে সহযোগিতা কৰিছে আমি খুব উৎসাহী যে অনুষ্ঠানটো অতি সুন্দৰভাৱে আৰম্ভ হৈছে আৰু আমাৰ অহা দেওবাৰলৈকে চলিব লগা অনুষ্ঠানটো নিশ্চয় অতি সুন্দৰভাৱে সুকলমে সুসম্পন্ন হ'ব সেইটো আমি আশা কৰিছোঁ আৰু আমি এই সুযোগতে আপোনাৰ জৰিয়তে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ আমাৰ অনুষ্ঠানটো আহক আহি পেলাই উপভোগ কৰক আৰু তেখেতসকলৰ দিহা পৰামৰ্শে আমি ভৱিষ্যতে আৰু ভালকৈ এই অনুষ্ঠানটো এই অঞ্চলটোক জিলিকাব পৰাকৈ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ সেইখিনি ধন্যবাদ